মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 8ৰ পাৰ্ট নং 5 সাগৰ মহাসাগৰ পাঠৰ নাম 3 নম্বৰ কোশ্চেন আছে। শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। শুদ্ধ উত্তৰটো যেটো হ'ব তাৰ ওপৰত এটা টিক মাৰ্ক দিলে হৈ যাব। তো 1 নম্বৰ আছে, সাধাৰণতে শীতল পানীৰ স্ৰোত উৎপত্তি হয়। তলত অপশ্যন দিয়া আছে। ক নম্বৰ আছে মেৰু অঞ্চলত, খ নম্বৰ আছে নিৰক্ষীয় অঞ্চল, গ নম্বৰ দিছে এটাও নহয়। কোনটো হয় ইয়াত হয় ক নম্বৰটো টিক মাৰ্ক দি মই তলত উত্তৰ লিখি দিছোঁ। এইটো লিখিলেও ভাল হয়। উত্তৰ ক নম্বৰ মেৰু অঞ্চল। ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত আছে 2 নম্বৰ। তোমালোকে 2 নম্বৰ কোশ্চেন দি আছে, দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা নামা কৰাকে। অপশ্যন দি আছে ক নম্বৰ সাগৰৰ স্ৰোত, খ নম্বৰ জোৱাৰ ভাটা, ক নম্বৰ টৌ বোলে। তো মই প্ৰথমত ক নম্বৰটো দি কাটি দিছোঁ, চৰি। তো এনচাৰ হ'ব খ নম্বৰটো জোৱাৰ ভাটা। তোমালোকে লিখিব উত্তৰ খ নম্বৰ জোৱাৰ ভাটা। তাৰপিছত আছে 3 নম্বৰ, চুনামি শব্দৰ অৰ্থ কি? ক নম্বৰ ভূমিকম্প, খ নম্বৰ সাগৰৰ টৌ, গ নম্বৰ পোতাশ্ৰয়ৰ টৌ। এনচাৰ হ'ব গ নম্বৰটো পোতাশ্ৰয়ৰ টৌ। 4 নম্বৰটো আছে সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ। ক নম্বৰ নেকটক, খ নম্বৰ বেন্থছ, গ নম্বৰ প্লেকটন শ্ৰেণীৰ। উত্তৰ হ'ব ক নম্বৰটো নেকটক শ্ৰেণীৰ। তাৰপিছত আছে 4 নম্বৰ, সোঁফালৰ লগত বাওঁফাল মেলোৱা। তো মই সমান লিখি দিছোঁ। ক নম্বৰ ডাইটম। উত্তৰটো হ'ব গ নম্বৰ এবিধ উদ্ভিদ প্লেকটন। খ নম্বৰ আছে নিৰক্ষীয় অঞ্চল। এইটো উত্তৰ হ'ব ইং নম্বৰ পানীৰ ঘনত্ব কম হয়। গ নম্বৰ সাধাৰণ নিমখ। ইয়াৰ উত্তৰ হ'ব খ নম্বৰ মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে। তাৰপিছত আছে খ নম্বৰটো সপ্তমী আৰু অষ্টমী তিথিত। এটাত এনচাৰ হ'ব খ নম্বৰ নাটনি জোৱাৰ হয়। ইং নম্বৰ আছে মৎস্য ক্ষেত্ৰবোৰ। ইয়াৰ উত্তৰ হ'ব গ নম্বৰ উদ্ভিদ প্লকটন থকা ঠাইত গঢ়ি উঠে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ পৰা এই ভিডিঅ'টোৰ পৰা পাৰ্ট নং 5ৰ সাগৰ মহাসাগৰৰ সমূহ কোশ্চেন এনচাৰ শেষ। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।